পিচিঅ'ডি হ'লে আপুনি কেনেকৈ গম পাব যে মোৰ পিচিঅ'ডি হৈছে বুলি? প্ৰথম কথা হ'ল আপুনি ডক্টৰ শেষৰ ফালে মই এটা পজিটিভ ৰিজাল্ট পাইছিলোঁ। তেতিয়া আচলতে মোৰ প্ৰেগনেঞ্চি পজিটিভ আহিছিল। গতিকে যিসকল মহিলাই ভাবি আছে যে পিচিঅ'ডি হ'লে, নমস্কাৰ সকলোকে ৱেলকাম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ' মাজলৈ। আৰু আজি ভিডিঅ'টো অকণমান ব্যতিক্ৰমী, আপোনালোকে নিশ্চয় থাম্বনেইলখন দেখি গম পাইছেই। আচলতে আজি মই পিচিঅ'ডি আৰু মোৰ জীৱনৰ কিছুমান অভিজ্ঞতাৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। গতিকে যিসকল মহিলাই এই পিচিঅ'ডি সমস্যাটোত ভুগি আছে তেওঁলোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, কিয়নো এই ভিডিঅ'টোৰ দ্বাৰা তেওঁলোকে বহুতখিনি কথা জানিব পাৰিব। কিয়নো মই জীৱনৰ প্ৰায় 6টামান বছৰ পিচিঅ'ডিৰ লগত যুঁজিলোঁ। পিচিঅ'ডিয়ে মোৰ জীৱনত বহুত আউল লগালে আৰু বহু কথাই শিকাই থৈ গ'ল, আৰু সেইখিনিকে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছোঁ। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু ব'লক আমি মোৰ কথাটো মাজলৈ আগবাঢ়োঁ। পিচিঅ'ডি হ'ল পলিচিষ্টিক অভাৰী ডিছঅৰ্ডাৰ। আমাৰ যিহেতু অভাৰী দুটা থাকে আৰু সেই অভাৰীত যদি কেতিয়াবা কিছুমান সমস্যা হয়, যেনে কেনেকুৱা ধৰণৰ সমস্যা, আমাৰ অভাৰীত কেতিয়াবা সৰু সৰু কিছুমান বেলুনৰ টাইপৰ বাবুলৰ সৃষ্টি হয়। আমাৰ যে কেতিয়াবা জুইয়ে পুৰিলে বা হাতত গৰম পানী পৰিলে যে ফুলি যায়, সৰু সৰু বেলুনৰ টাইপৰ ফুলি যায়, সেই তেনেকুৱা কিছুমান বেলুন বা বাবুল যেতিয়া আমাৰ অভাৰীটোত হ'বলৈ আৰম্ভ কৰে, তেতিয়া আমি সেইটো পিচিঅ'ডি বুলি কওঁ। আৰু সেই বাবুলবিলাকে গোটেই অভাৰীটো বেৰি ধৰে। আৰু সেই পিচিঅ'ডি হ'লে আপুনি কেনেকৈ গম পাব যে মোৰ পিচিঅ'ডি হৈছে বুলি? প্ৰথম কথা হ'ল আপুনি ডক্টৰৰ ওচৰলৈ যাব লাগিব, কিন্তু তাৰ আগতে নিজেও কিছুমান লক্ষণ দেখি অনুমান কৰিব পাৰি যে পিচিঅ'ডি হৈছে বুলি। প্ৰথম লক্ষণ হ'ল আমাৰ পিৰিয়ডছটো ইৰেগুলাৰ হ'ব, আৰু আমাৰ শৰীৰৰ যিকোনো অংশত মানে নগজিবলগীয়া অংশবিলাকত অযথা কিছুমান নোম গজিবলৈ আৰম্ভ কৰিব। তাৰপিছত আমাৰ এই চুলিখিনি কৰিবলৈ আৰম্ভ কৰিব। তাৰপিছত যদি আপুনি কেতিয়াবা বেবী প্লেনিং কৰিছে, বাৰে বাৰে ফেইল হৈছে, সেইটো এটা পিচিঅ'ডিৰ কাৰণে হ'ব পাৰে। গতিকে এই লক্ষণবোৰ যদি আপোনাৰ শৰীৰত দেখা দিছে, তেতিয়াহ'লে আপুনি নিশ্চয় এজন অভিজ্ঞ চিকিৎসকৰ ওচৰত কাষ চাপিব লাগিব। চিকিৎসকে যিদৰে আপোনাক পৰামৰ্শ দিয়ে সেইমতে কামখিনি কৰিলে নিশ্চয় সুফল হ'ব। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে বহুতে চিকিৎসকৰ ওচৰলৈ গৈ 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 ভাগৰি যায়, কিন্তু তেওঁ সমস্যাটো সমাধান নহয়। সেয়ে তেওঁ সমস্যাটো সমাধান নহয় বা তেওঁ যদি বেবী প্লেনিং কৰি আছে তেওঁ তাত ছাকচেছ নহয়, তেতিয়া কি হয়, মহিলাগৰাকী হতাশ বা নিৰাশাত ভুগি যায়। তেওঁৰ মনলৈ নানা ধৰণৰ দুশ্চিন্তা আহিব পাৰে যে মোৰ বেবী নহ'ব নেকি, পিচিঅ'ডি ঠিক হ'বনে নহয়, ইত্যাদি ইত্যাদি নানা ধৰণৰ চিন্তা অহাটো স্বাভাৱিক। কিন্তু মই কওঁ যে এই ক্ষেত্ৰত চিন্তা কৰিবলগীয়া কোনো ধৰণৰ কথাই নাই। পিচিঅ'ডি মানে যে সন্তান নহ'ব নাইবা পিচিঅ'ডি কেতিয়াও ভাল নোহোৱা এটা ৰোগ, সেইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি ডক্টৰৰ ওচৰলৈ যোৱাৰ লগে লগে আমি নিজৰ কিছুমান লাইফষ্টাইল, আমাৰ কিছুমান অভ্যাস আমি সলনি কৰিব লাগিব। যেনে ধৰি লওক, আপুনি কিছুমান খাদ্যবস্তু ভাল পালেও এৰিব লাগিব। ৰাতিপুৱা দেৰিলৈকে খোৱা অভ্যাসটো ত্যাগ কৰিব লাগিব। আমি য়োগা কৰিব লাগিব। আমি মানে এইবিলাক ময়দাযুক্ত বস্তুখিনি আমি অকণমান এভইড কৰিব লাগিব। আমি বেছি মিঠা খোৱাৰ পৰা দূৰত থাকিব লাগিব। এনেকুৱা অভ্যাসবোৰ যদি ত্যাগ কৰে, তেতিয়াহ'লে আপোনাৰ সমস্যাসমূহ নিজে নিজে কমি আহিব। লগতে আপুনি ডক্টৰৰ চিকিৎসাও কৰি আছে আৰু আপোনাৰ কিছুমান হেবিটো আপুনি চেঞ্জ কৰিছে, আৰু তেতিয়াই আপুনি আপোনাৰ সমস্যাটোৰ পৰা আপুনি হাত সাৰিব পাৰিব। মই প্ৰায় 6টা বছৰ পিচিঅ'ডিৰ লগত মানে খেলা কৰিলোঁ। পিচিঅ'ডি লগত যুঁজিলোঁ প্ৰায় 6টামান বছৰ। যিহেতু মই 2015 চনৰ অক্টোবৰ 31 তাৰিখে মই বিবাহপাশত আবদ্ধ হৈছিলোঁ। তাৰপিছতে প্ৰায় 3 বছৰৰ পিছত যেতিয়া মই বেবী প্লেনিং কৰিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া মই বাৰে বাৰে ফেইল হৈছিলোঁ। আৰু ফেইল হোৱাৰ লগে লগে মই চিকিৎসকৰ ওচৰত চাপিছিলোঁ। কিন্তু বহুত ভাল ভাল চিকিৎসকৰ ওচৰত মই চিকিৎসা কৰাৰ পিছতো কেতিয়াও ভাল ফল পোৱা নাছিলোঁ, কাৰণ প্ৰথম অৱস্থাত মোৰ পিচিঅ'ডিটো ধৰা পৰা নাছিল। আৰু তেতিয়া ময়ো জনা নাছিলোঁ যে মোৰ পিচিঅ'ডি হৈছে বুলি। মোৰ মেন্স চাইকেলটো ইৰেগুলাৰ আছিলে। সেইকাৰণে মই প্ৰথমে আমাৰ ওচৰতে বিহপুৰীয়াতে ডক্টৰ বিশ্বজিৎ বৰুৱা নে উপাধিটো ইমান মনত নাই মোৰ, তেখেতৰ ওচৰলৈ গৈছিলোঁ। আৰু তেখেতৰ ওচৰত মই বহুত দিন চিকিৎসা কৰাৰ পিছতো ভাল ফল নাপালোঁ। আৰু তাৰপিছতে মই অকণমান হতাশ হৈছিলোঁ বাৰু। তাৰপিছত মই গৈছিলোঁ বিশ্বনাথ চাৰিআলি ডক্টৰ পুলকানন্দ গগৈ ছাৰৰ ওচৰত, আৰু তাতো মই 6 মাহৰ পৰা 7 মাহমান ট্ৰিট কৰিছিলোঁ। কিন্তু তাতো মোৰ
ট্ৰিট কৰি কোনো ভাল ফল মই পোৱা নাছিলোঁ। তাৰপিছতে মই হতাশ হৈছিলোঁ, হৈ বহুত দিন ঘৰতে কোনো ট্ৰিটমেণ্ট নকৰাকৈ বহি আছিলোঁ। তেতিয়ালৈকে মই গমেই পোৱা নাছিলোঁ যে মোৰ PCOD হৈছে বুলি। তাৰপিছত 1 বছৰমান মই কোনো ধৰণৰ ট্ৰিট নকৰাকৈ ঘৰতে বহি আছিলোঁ। তাৰপিছতে বহুত দিনৰ মূৰত মই লখিমপুৰ অৰূপ কুমাৰ দত্ত ছাৰৰ ওচৰলৈ গৈছিলোঁ। ছাৰৰ ওচৰতো মই প্ৰায় 8 মাহমান চিকিৎসা কৰিছিলোঁ কণ্টিনিউ। সেই 8 মাহমান চিকিৎসা কৰাৰ পিছতো মই ফল পোৱা নাছিলোঁ কোনো ধৰণৰ, মোৰ প্ৰব্লেমবিলাক ছল্ভ হোৱা নাছিল। আৰু তাতো আচলতে মোৰ PCODটো গম পোৱা নাছিল। তেতিয়া তাৰমানে PCOD মোৰ আৰম্ভণি আছিল, তেতিয়া মানে যেতিয়া TVS কৰিছিলোঁ তেতিয়া ধৰা পৰা নাছিলে। আৰু তেনেকৈ য'ৰ ত'ৰ ট্ৰিটমেণ্ট কৰি কৰি আচলতে মোৰ সমস্যাটো বাঢ়িহে গৈছিল। আৰু তাৰপিছতে মই একেবাৰে গুৱাহাটী গ'লোঁ মনোজ কুমাৰ শইকীয়া ছাৰৰ ওচৰত। ছাৰৰ ওচৰতো তেনেকৈ মই প্ৰথমবাৰ যাওঁতেনে তেওঁ 3 মাহৰ এটা কোৰ্চ দিছিল আয়ুৰ্বেদিক, আৰু সেইখিনি ঔষধ মই 3 মাহৰ কাৰণে একেলগতে লৈ আহিছিলোঁ। বহুখিনি ঔষধ দিছিলে তেখেতে, আচলতে গাড়ী দি ফুল হৈ আহিছিল মোৰ। আৰু সেইখিনি খোৱাৰ পিছত আচলতে মোৰ বেমাৰটো বেছিহে হৈছে। মোৰ যদি আগতে 1.5 মাহ বাঢ়িছিল মেইন চাৰ্কুলত, আৰু তেতিয়া মোৰ 2 মাহৰ পৰা 3 মাহ লেট হৈছিল। আৰু তেতিয়া মই বহুত হতাশ হৈছিলোঁ, হৈ পেলাই তেওঁৰ ওচৰলৈ মই পুনৰ গৈছিলোঁ। আৰু তেওঁ তেতিয়া কি কৰিছিল, মোক এটা TVS কৰিব দিছিল তেজপুৰ টাইমছত। আৰু মই যেতিয়া তেজপুৰ টাইমছত এটা TVS কৰিছিলোঁ, তেতিয়াই মোৰ PCOD ধৰা পৰিছিল। আৰু তেতিয়ালৈ মোৰ PCOD বহুত বেছি হৈ গৈছিল, মেডিচিনত কাম নোহোৱাৰ মানে ওচৰ পাই গৈছিলোঁ। আৰু তেতিয়া মই চিন্তা কৰিলোঁ গুৱাহাটীলৈ ঘনাই অহা-যোৱা কৰিব নোৱাৰি, সেইকাৰণে মই মোৰ ওচৰৰে এজন ডক্টৰৰ ওচৰত ট্ৰিটমেণ্ট কৰাটো ঠিক কৰিলোঁ। আৰু মই আকৌ ডক্টৰ অৰূপ কুমাৰ ছাৰৰ ওচৰলৈ গ'লোঁ। আৰু ছাৰৰ ওচৰত গৈ মই গোটেইখিনি TVSৰ ৰিপৰ্ট পাতি দেখালোঁ। আৰু তেতিয়া তেওঁ কৈছিল যে তোমাৰ PCOD বহুত বেছি হৈ আছে, আৰু তেওঁ সম্পূৰ্ণ ৰিস্ক ল'লে মোৰ সমস্যাটো সমাধান কৰি দিয়া। আৰু তেওঁ কৈছিলে যে তুমি কণ্টিনিউ মানে 1 বছৰ 6 মাহ বা 1 বছৰ মোৰ ওচৰত অহা-যোৱা কৰিলে তোমাৰ সমস্যাটো সমাধান হ'বই। আৰু ছাৰৰ কথাত মই যথেষ্টখিনি সকাহ পাইছিলোঁ। আৰু তেওঁৰ ওচৰত মই 2021 চনৰ জুলাই মাহত গৈছিলোঁ। আৰু তেতিয়াৰ পৰা প্ৰায় 22 চনৰ আগষ্ট মানলৈকে সম্পূৰ্ণ চিকিৎসা কৰিছিলোঁ। আৰু চিকিৎসা কৰি পেলাই মই সঁচাকৈ আচৰিত হৈছিলোঁ, এটা ভাল ফল পাবলৈ মই সক্ষম হৈছিলোঁ। কাৰণ 2022 চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে মই এটা পজিটিভ ৰিজাল্ট পাইছিলোঁ। তেতিয়া আচলতে মোৰ প্ৰেগনেঞ্চি পজিটিভ আহিছিল। গতিকে যিসকল মহিলাই ভাবি আছে যে PCOD হ'লে প্ৰেগনেণ্ট হ'বনে নহ'ব নেকি, নিগেটিভ কিছুমান কথা মনলৈ আহিছে, গতিকে তেওঁলোকক কওঁ যে PCOD মানে কেতিয়াও মানে সন্তানৰ কাৰণ হ'ব নোৱাৰে। সকলো সমস্যাৰ এটা যিদৰে সমাধান থাকে, ঠিক সেইদৰে PCODৰো এটা ট্ৰিটমেণ্ট আছে, সমাধান আছে। গতিকে আপোনালোকে হতাশ নহৈ এজন ভাল ডক্টৰৰ ওচৰলৈ যোৱাটোহে মানে আচল কথা। যিহেতু এই সমস্যাটো বহু মহিলাৰ ক্ষেত্ৰত ঘটি থাকে, গতিকে আপোনালোকে হতাশ নহয় এজন ভাল অভিজ্ঞ ডক্টৰৰ ওচৰত যদি কাষ চাপে তেতিয়াহ'লে আপোনালোকে নিশ্চয় ভাল ফল পাব, যিদৰে মই আজি এটা ভাল ফল পালোঁ। গতিকে আপোনালোককো অনুৰোধ কৰিছোঁ হতাশ নহ'ব, কষ্ট কৰক আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, ভাল ফল পাবই।